যিমান যি নহওক জুবিন গাৰ্গ একক আৰু অনন্য হৈ আছে সেয়া আশীৰ্বাদো সেয়া মানুহৰ আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদ হয় আৰু মানুহৰ প্ৰচুৰ ভাল পোৱাৰে মানুহজন আজি সদায় ভালে থাকক সেইটোৱে বিচাৰো কিন্তু অকণমান প্ৰেমৰ কথা পাতিব লাগিব দেই কাৰণ ইমান ডাঙৰ বিষয় এটা ইমান ছোৱালীৰ সঁচা কথা ক'বলৈ গ'লে অন্তৰ ভাঙি গৰিমা শইকীয়াৰ এনেকুৱা কি কথা আছিল যে জুবিন গাৰ্গে আজি 22 বছৰ সকলোৰে পিছত ঘূৰি পকি কিন্তু এই মানুহগৰাকীৰ ওচৰলৈকে আহে এই প্ৰথমৰ সময়খিনিৰ পৰা আপুনি কি বুলি ভাবে বাৰু কি ভাবি কেলে থাকিলে প্ৰথম কথাটো মই এতিয়াও নাজানো বাৰু সুধিলেও কথাটো উৰুৱাই দিয়ে কাৰণ তেওঁ চিৰিয়াছলি কথাটো একো নাপাতে আপুনিতো জানেই কিমান চাগে ক্ৰেজ নিউজ দেখিছে মানুহৰ মানে কিমান বেলেগ বেলেগ পৰিৱেশৰ চাগে আপুনি মুখামুখি হৈছে দেখিছো সেইখিনি পুৰা দেখিছো মই নিজে গালি খাইছো বহুত কান্দিছো গালি ছোৱালীৰ বিয়া হৈ অহাৰ পিছতো একদম ইমান শকত চিঠি গালি পাৰি গালি মানে ইমানে বেয়া গালি দিছে কিয় মই বিয়া হৈ যায় আহিলো ঘৰলৈ তাৰপিছত তোমাৰ ফোনত গালি তেতিয়াতো অকল লেণ্ডলাইন আছিলে তেতিয়া মোবাইলৰ প্ৰচলন নাছিলে তাই লেণ্ডলাইন ফোনতো গালি খাইছো ফোনত গালি খোৱাতকৈ তাতকৈ ডাঙৰ কথা আৰু এবাৰ যে মই বহুত কান্দিছো আৰু তাৰমানে কেইদিনমান হৈছে আমাৰ গুৱাহাটী ৰিচেপশ্যনটো হোৱাই নাই তেতিয়ালৈকে তাৰপিছত দেউতা ষ্টাফ কলেজৰ জইণ্ট ডিৰেক্টৰ আছিল তেতিয়া তাৰ দেউতাৰ নামত চিঠি এখন আহিছে ইমান শকত দে এনভেলপটো আনি পেলাই দেউতা মাজনী তোমাৰ নামত চিঠি এখন আহিছে এনেকৈ ক'লে কেয়াৰ অফ মানে দেউতাৰ নামত আহিছে দেউতাৰ অফিচলৈ আহি পেলাই দিলে মই খুলি কৰিছোঁ 8-9 পেজমান হ'ব অকল গালি তই কুলক্ষণী তোৰ কাৰণে তোৰ জুবিনৰ ঘৰখন এনেকুৱা হ'ব তোৰ কাৰণে জংকি ঢুকালে তোৰ কাৰণে সেইবোৰ কথা যেতিয়া আহিলে অকণমান বেছি বেয়া লাগিলে তেতিয়া মোৰ তাৰপিছত মানে কিমানটো লেভেলত ফ্ৰাষ্ট্ৰেটেড হৈ মানুহে এনেকুৱা মই খুব কান্দিছোঁ আৰু তাৰপিছত কান্দি আছো পঢ়ি আছো আৰু তাৰপিছত দেউতাই কৈছে জুবিনেও সুধি আছে কি হ'লনো তাৰপিছত মই চোৱা এইবোৰ কি তাৰপিছত একদম শেষত কোনে লিখিছেনো এইখনে চাইছে তোমাৰ অনামিকা তোমাৰ মায়া তোমাৰ তলত সেয়া মানে তাৰপিছত দেউতাই কৈছে আৰু কিনো দৰকাৰ তোমাৰ এখন কান্দি পঢ়ি থাকিব কি দৰকাৰ দেখিছাই অদৰকাৰী বস্তু এটা পেলোৱাই এখন এনেকৈ ক'লে তাৰপিছত এনেকৈ আৰু ফোনতো গালি চালি পিছলৈ মই কেয়াৰ নকৰা হ'লো আৰু তাৰপিছত কিছুদিন চলিলে আৰু তাৰপিছত নহয় তাৰপিছত মানে বহুত বছৰ পিছলৈকে এনেকুৱা হৈছে আজি তোমাৰ ধৰা আজি 7-8 বছৰ আগলৈকে মই প্ৰেম পত্ৰ কঢ়িয়াই আনিও দিছোঁ তাৰমানে জুবিনক পোৱা নাই মোৰ হাততে জুবিনদালে লিখি আনিছিলো এখন আপুনি দি দিবনে এনেকে মোৰ হাততে দি পঠিয়া উপায় নাই আপোনাৰ হাততে দিছে মোৰ হাততে দিছে মই লৈ আহিছো এবাৰ যোৰহাটত হৈছে এনেকুৱা এবাৰ মই কটন হোষ্টেলত কিবা এটা প্ৰগ্ৰেমত গৈছিলো তাতো দি পঠিয়াইছে মই মানে বেয়া পোৱা নাই এইটো জুবিনক ভাল পায় সেইটো মোৰ কাৰণে আজিকালি গৌৰৱৰ কথাই আৰু ইমান সৰু ছোৱালীয়ে ভাল পাইছে যেতিয়া তাৰপিছত তাৰ ঘৰত আহি খুলি চাইছো এখন পুৰা প্ৰেম পত্ৰ আৰু কি বিচিত্ৰ অভিজ্ঞতা বিচিত্ৰ জীৱন আৰু এটা আজৰবা নলবাৰীত একদম নতুন কন্যা মই তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা জুবিনক মেনেজ কৰে পবিত্ৰ মই আৰু জুবিন আমি গাড়ী মানে বেক চিট পিছৰ চিটটোত বহিছোঁ আগত কোনোবা এজন আছিলে আৰু এজন আমাৰ যিজন চালক আৰু তেওঁ গাড়ী চলাইছে একদম নতুন কন্যা দেই মই এইফালৰ পৰা ছোৱালী এজনী আহিলে মোৰ ফালৰ পৰা গ্লাছখন নমাবলৈ এনেকৈ বাৰে বাৰে কৈ আছে আৰু গ্লাছখন নমাই দিছোঁ তাৰপিছত জুবিনদা এবাৰ হাতখন চোৱা মোক তামোক কথা পাতিছে মোক একদম পাত্তা দিয়া নাই মানে হাতখন চুলে তাৰপিছত আপোনাক এটা চুমা খাওঁনে বুলি মুখখন সুমুৱাই জুবিনক টানি মানে মোৰ মুখৰ আগতে এইখিনিতে চুমা তোমাক খাই হৈ গ'ল আৰু এগৰাকী নতুন কন্যা জীৱনটোত আৰু কি দেখিম আৰু তেতিয়া মই ভাবিছো আৰু এতিয়া চাগে মনত পৰিলে হাঁহি উঠে সহজ নহয় একেবাৰে সহজ নহয় আৰু মানে ইমান আনপ্ৰেডিক্টেবল এজন মানুহ আৰু চবতকৈ ডাঙৰ কথা মানে আটাইতকৈ নিজৰ বুলি যিজন মানুহক লোৱা যায় সেই মানুহ কেতিয়াবা অকণমান ক্ৰাইচিছ নহয় নে কেতিয়াবা অলপমান ভয় লগা নাছিল নে বাৰু ভয় এবাৰ লাগিছিলে এগৰাকী বৰ চাইকো এগৰাকী পাইছিলোঁ 2007 চন মানৰ পৰা 7 বছৰমান বৰ জ্বলালে অকল মোক বুলিয়ে নহয় সেই মানে খং মানে হেৰি এটা যে ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় মানে তেনেকুৱা ধৰণৰ এটা অৱস্থা মানে ক্ৰিয়েট কৰি দিছিলে চাইকো হ'ব চাগে কোন আৰু ভালকৈ নাজানো কিন্তু মানে একদম
শ নাম্বাৰ চাগে লৈছে দেই, ক'ৰ পৰা তেনেকে লৈছে নাজানো, মানুহবোৰ বিলাই দিছে চিমবোৰ, অন্নবৰতে মোক মানে মিছ কল মাৰি থাকে, অন্নবৰতে বেয়া মেছেজ দি থাকে। আৰু মই বুলি নহয়, আমাৰ গোটেই চাৰ্কলটো, আমাৰ যিমান ফ্ৰেণ্ড মানে আছে, চিনাকি আছে, আনকি আমাৰ একদম বহুত আমাৰ চিনিয়ৰ সকলোকো, আনকি ভাইমন দা, মঞ্জুলা বৌ, মানে কোনো বাদ প্ৰাঞ্জল দা, তেওঁলোকৰ লেভেললৈকে সকলোকে মেছেজ দি থাকে। আৰু ইমান থ্ৰেটনিঙো দিয়ে, ৰাজেশক মানে জুবিনক ফোন উঠাবলৈ কওঁ, নহ'লে তোৰ ছোৱালীজনী এতিয়া স্কুললৈ যাব, তাইক অপহৰণ কৰি নিম, মানে তাৰপিছত এনেকুৱা ধৰণৰ মানে বহুত বেয়া থ্ৰেটনিং। সেইটো বস্তু খং উঠিছিলে আৰু মানে। তাৰপিছত মোৰ মানে এনেকুৱা লাগিছে কি কৰিব তাই, মানে আহি পেলাই মই ঘৰৰ পৰা ওলাই দিব লাগে, ঘৰত সোমাব, মানে জুবিনে কি বিয়া পাতিব নেকি অহাৰ লগে লগে, কি কাৰণে কৰি আছে মানে। জুবিন গাৰ্গে হয়তো নিজে চিনিও নাপাব পাৰে, চিনি নাপায়, কোন হয় মানে ভালকে ধৰিব নোৱাৰিলো। কিন্তু মানে পুলিচ কেছ দি এইটো নাম্বাৰ ব্লক কৰে, আকৌ বেলেগ নাম্বাৰৰ পৰা আহে, বেলেগ 7টা নম্বৰৰ পৰা আহিব, এনেকুৱা ধৰণৰ মানে এটা কাম কৰি মানে জীৱনৰ আন ইছ্যুবিলাকৰ সমানে এনেকুৱা কথাবিলাকেও যেতিয়া ইমান দিগদাৰি দিয়ে, সেইটো বৰ দিগদাৰ দিছে হেণ্ডেল কৰা সঁচাকেই টান। আৰু ক'ত কেনেকে খবৰ পাই নাজানো দেই, তই আমুকখন ফ্লাইটত আহি আছ নহয়, এতিয়া গুৱাহাটীত তোক এয়াৰপৰ্টতে এতিয়া মই কি কৰোঁ তই চাই থাক, এনেকুৱা মানে। তই এইখন গাড়ীত গৈ আছ নহয়, নগাঁৱলৈ গৈছ, মোৰ আমুক গাড়ীখনে তোক ফ'ল' কৰি আছে। তাৰপিছত পিছফালে চাই দেখোন সঁচাকৈ ইণ্ডিকা এখনে ফ'ল' কৰি আছে বুলি ক'ব, পিছফালে চাই দেখোন হয়ো ইণ্ডিকা এখনে ফ'ল' কৰি আছে। কি কৰি আছিলে তাৰমানে সেইটো মই বুজা নাছিলোঁ। 7-8 বছৰমান এনেকৈ থাকিলে।